নমস্কাৰ, মই দীপ লাহন। আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আৰু আজি মোৰ লগত আছে কিয়া কোম্পানীৰ চনেট। হয়, ঠিকেই শুনিছে, চনেট। মোৰ সন্মুখত যোনখন দেখা পাইছে এইখন হৈছে কিয়া কোম্পানীৰ চনেট। আৰু আপোনালোকৰ যদি ইচ্ছা হয়, আপোনালোকে যদি প্লেন কৰিছে কিয়া কোম্পানীৰ চনেট কিনাটো, তো এই ভিডিঅ'টো চাওক। সম্পূৰ্ণ ৰিভিউ মই জনাম। এই গাড়ীখনত কি আছে, কি ফিচাৰ্ছ আছে, কেনেকুৱা ধৰণৰ আৰু কোনটো মডেল ল'লে আপোনালোকৰ বেছি ভেলু ফৰ মনি হয়, গোটেইখিনি ডিটেইলছ জনাম। তাৰ আগতে বেছি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাওক। তো পোনপ্ৰথমে দেখাব চেষ্টা কৰিছোঁ গাড়ীখনৰ সন্মুখৰ ভাগত কি আছে, কি নাই। আৰু দেখা পাইছে আপুনি গাড়ীখনৰ সন্মুখৰ বনেটত এটা কিয়া লগো আছে, যোনটো ক্ৰম ফিনিচত আছে। খুবেই ধুনীয়া লাগিছে লগোটো। আৰু গাড়ীখনৰ ইয়াৰ যোনটো ফ্ৰণ্ট দেখিছে, এটা ক্ৰম ফিনিচত এটা আছে, আপোনাৰ খুবেই ধুনীয়া লাগিছে। আৰু গাড়ীখনৰ যোনটো হেডলাইট দেখিছে, হেডলাইটত যোনটো আপোনাৰ এই ক্ৰমটো আছে, ক্ৰমটো একজেক্টলি ডিলাৰৰ পৰা লাগি নাহে। এইটো এক্সেছৰিজ লগাইছে যোনজন অনাৰ হয় তেখেতে। আৰু গাড়ীখনৰ হেডলাইটটো কমপ্লিটলি LED হয়। ইয়াৰ কোনো বাল্ব নাথাকে, কোনো ফিউজ বাল্বৰ কোনো ফিউজ হোৱা সম্ভাৱনা নাথাকে, যিহেতু এইটো হৈছে ছেকেণ্ড টপ। আৰু গাড়ীখনৰ এটা ডাঙৰ DRL পাব আপুনি, যোনটো আপুনি ছাইড ইণ্ডিকেটৰ দিলে গাড়ীখনৰ DRLটো জ্বলিব, নহ'লে বা হোৱাইট কালাৰ হৈ থাকিব। আৰু গাড়ীখনৰ যোনটো আপোনাৰ ফগ লেম্প হয়, যোনটো আপোনাৰ ফগ LED হয়, সেইটো আপোনাৰ কমপ্লিট আপোনাৰ লাইটটো দিছে আপোনাৰ প্ৰজেক্টৰ। আৰু ছাইডৰ আপোনাৰ এইটো ক্ৰম দিছে, খুবেই ধুনীয়া লাগিছে। আৰু ছাইড এইটো ফিনিচিং ক্ৰম ফিনিচিং। আৰু এতিয়া দেখাব চেষ্টা কৰিছোঁ গাড়ীখনৰ ছাইড প্ৰফাইলটো। যিহেতু গাড়ীখনৰ ছাইড প্ৰফাইলটো যদি আপুনি চায়, কমপ্লিটলি এখন কম্পেক্ট SUV লুক গাড়ী হয়। আৰু দেখাত খুবেই ধুনীয়া ছাইড প্ৰফাইলটো। আৰু গাড়ীখনৰ চকাটো যোনটো দেখিছে আপুনি, চকাটোৰ ছাইজ হৈছে 215 60 R/60 ইঞ্চ। অৰ্থাৎ আপোনাৰ টায়াৰ ছাইজটো হৈছে 215, আৰু যোনটো ইয়াৰ হাইটটো হৈছে আপোনাৰ 60, আৰু ইয়াৰ যোনটো ৰিং হৈছে, ৰিংটো হৈছে আপোনাৰ 16 ইঞ্চ। আৰু এইটো যোনটো দেখিছে, এইটো আপুনি দেখাত লাগিছে এনেকুৱা এলয়, কিন্তু এইটো কোনো এলয় নহয়। ইয়াৰ ভিতৰত এটা ৰিং আছে, তাৰ ওপৰত এইটো কভাৰ, এইটো হুইল কভাৰ হয়। আৰু গাড়ীখনৰ এইখন যিহেতু আপোনাৰ ছেকেণ্ড টপ হয়, এইখন IMT হয়। অৰ্থাৎ এইখনৰ কোনো ক্লাছ নাথাকে। এইখনৰ গেৰ আছে, বাট ক্লাছ নাথাকে। চলাবলৈ খুবেই ইজি হয়, সকলোৱে এখন গাড়ী চলাব পাৰিব। গাড়ীখন বহুত স্মুথ হয়, আৰু গাড়ীখন চলাবলৈ খুবেই ইজি, যিহেতু ইয়াত কোনো ক্লাছৰ এডজাষ্টেবল নাথাকে। এইখনৰ যোনটো এই ক্ৰম ফিনিচত এটা আপোনাৰ ড'ৰ হেণ্ডেল দেখিছে, ক্ৰম ফিনিচত খুবেই ধুনীয়া ক্লাছী এটা লুক, প্ৰিমিয়াম এটা লুক দিছে। আৰু যোনটো গ্লাছৰ ছাইড ইণ্ডিকেটৰ দেখিছে, তাতো এটা ক্ৰম ফিনিচ, এইটো অ'নাৰজনে নিজে লগাইছে তেখেতে। আৰু যিহেতু ৰেইন গাৰ্ড দেখিছে, এইবিলাক আপোনাৰ ডিলাৰৰ পৰা লাগি নাহে, এইবিলাক আপোনালোকে নিজে খুৱাব পাৰিব। আৰু গাড়ীখনৰ ওপৰত এটা ৰুফ, এটা ধুনীয়া লাগিছে দেখা, এইটো এটা ৰুফ হয়। ইয়াৰ ওপৰত আপুনি এটা কেৰিয়াৰ পায়, এডভেঞ্চাৰ কেৰিয়াৰ, সেইটো আপুনি লগাব পাৰিব। নিয়েৰেষ্ট 10,000 ছামথিং এনেকুৱা কিবা হয়। গাড়ীখন খুবেই ধুনীয়া হয়। আৰু গাড়ীখনৰ বেক ছাইডটো মই দেখাব চেষ্টা কৰিছোঁ। বেক ছাইডটো বহুত ধুনীয়া হয় দেখাত, সঁচাকৈ। গাড়ীখনৰ পিছফালেও এটা কিয়া লগো পাব আপুনি, আৰু ইয়াত কিয়া চনেট। আৰু লগতে জনাওঁ, এই গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে 205 mm, অৰ্থাৎ বহুতখিনি ভাল গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিছে। কোনো আপুনি টেনশ্যন নোহোৱাকৈ অফ ৰোডিং ইজি আপুনি পাৰ কৰাই লৈ যাব পাৰিব, যদিহে আপোনাৰ ড্ৰাইভিং স্কিলটো ভাল হয়। তো ব'লক গোটেইখিনি কথা পাতিম আমি গাড়ীৰ ভিতৰত পৰা গৈ পেলাই। আৰু গাড়ীৰ ভিতৰত কি এচেছৰিজ আছে, কি কৰিব পাৰে গাড়ীখনত, গোটেইখিনি বস্তু দেখুৱাম। বেছি দেৰি নকৰোঁ, ব'লক গাড়ীখনৰ ভিতৰত যাব চেষ্টা কৰোঁ। তো গাড়ীখনৰ ভিতৰখন খুবেই ধুনীয়া এটা প্ৰিমিয়াম লুক হয়, যদি আপোনালোকে চায়। ৱাও, মোৰতো দেখাত খুবেই ধুনীয়া লাগিছে। গাড়ীখন বহুত ক্লাছিক গাড়ী হয়, বহুত প্ৰিমিয়াম গাড়ী হয়। গাড়ীখনত সোমাই এটা প্ৰিমিয়াম ফিল আপোনাৰ হ'ব, যিহেতু খুবেই ধুনীয়া ইণ্টেৰিয়ৰ বনাইছে গাড়ীখনৰ। আৰু গাড়ীখনৰ প্ৰথম আপুনি যদি ষ্টিয়াৰিংটো আপুনি চাই, ষ্টিয়াৰিংটো খুবেই ধুনীয়া। ষ্টিয়াৰিঙত এটা ডাঙৰ ধুনীয়া কিয়া লগো আছে, আৰু ষ্টিয়াৰিঙত এটা এয়াৰ বেগ আছে। আৰু ইয়াত আপোনাৰ চনেট আপোনাৰ ষ্টিয়াৰিঙত মেনশ্যন কৰিছে। আৰু আপুনি যিকোনো ভলিউম আপ ডাউন ইয়াতে কৰিব পাৰে, যিকোনো গান আপুনি নেক্সট ইয়াতে কৰিব পাৰে। আৰু লগতে আপুনি হৰ্ণটো খুবেই ধুনীয়া হয়। আজিকালি যোনটো ইউনিক সকলো কোম্পেনীয়ে হৰ্ণটো উলিয়াইছে, ছেইম তেনেকুৱাই পাব। আৰু লগতে দেখা পাইছে আপুনি গাড়ীখনৰ LED টো খুবেই ধুনীয়া হয়। আপোনাৰ সকলোখিনি ইয়াত আপোনাৰ আপডেট হয়। দেখা পাইছে কিমান কিলোমিটাৰ ৰেঞ্জ হয়, কিমান কিলোমিটাৰ মাইলেজ দি আছে, কিমান কিলোমিটাৰ যাব, আৰু কিমান দেৰি চলালে আপুনি গাড়ীখন, সকলো ডিটেইলছ পাব। আৰু ছাইড যোনটো দেখিছে আপুনি, মেনুৱেলি এটা RPMটো শ্ব' কৰিব। আৰু ছাইডত যোনটো দেখাইছে ইঞ্জিন টেম্পাৰেচাৰ, আৰু তাৰ ওপৰত যোনটো দেখা পাইছে এইটো হৈছে আপোনাৰ তেলৰ টেংক। চ' ছাইডত দেখা পাইছে এখন ডাঙৰ, এইখন মেবি 8 ইঞ্চ আপোনাৰ এখন LED স্ক্ৰীণ হয়। তাত আপোনাৰ গোটেইখিনি মেনুৱেল চুইচ আছে। আপুনি যদি বিচাৰে মেনুৱেল কৰিব, ইয়াতো মেনুৱেল কৰিব পাৰিব। এইটো হৈছে ভলিউম আৰু পাৱাৰ, গোটেইখিনি বস্তু পাব। আৰু এইটো হৈছে 4 ছিগনেল, আৰু ইয়াত অট'মেটিক AC ক্লাইম কণ্ট্ৰল আছে। যদি আপুনি ভাবিছে অট'মেটিক কৰি ৰখাটো, তো অট'মেটিক আপুনি কৰি দিব পাৰে, আৰু নহ'লে বা আপুনি টেম্পাৰেচাৰ নিজে এডজাষ্ট কৰিব পৰা ইয়াত ফেচিলিটি আছে।
আৰু নহ'লে ফেনখনো আপুনি যদি বিচাৰে বেছি দিব পাৰিব, যদি বিচাৰে কম দিব পাৰিব। আৰু AC যোনটো আপোনাৰ ইয়াত এটা ক্ৰম ফিনিছত, চিলভাৰ ক্ৰম ফিনিছত এটা ছাইডটো AC বাটৰ ছাইডত আপুনি দিছে, খুবেই ধুনীয়া লাগিছে। গাড়ীখন এটা ইউনিক ষ্টাইলত বনাইছে কিয়াই। তো মই ভাবোঁ সকলোৰে এখন ফেভৰেট কাৰ হয়, আৰু বহুত দেখিছোঁ আজিকালি কিয়া চনেট বহুত নতুন কোম্পেনী হিচাপে বহুতে গাড়ীখন লৈছে। আৰু গাড়ীখনৰ দাম কিমান হয় গোটেইখিনি বস্তু মই জনাম। তো তাৰ আগতে কেইটামান ফিচাৰ্ছ মই আপোনালোকক চিনাকি কৰি দিছোঁ। আৰু এটা দেখা পাইছে ইয়াত অকল এক্সেল আৰু ব্ৰেক, ইয়াত কোনো ক্লাছ নাই। দেখিছে এইডোখৰ সম্পূৰ্ণ খালী হয়, ইয়াত অকল এক্সেল আৰু ব্ৰেক হয়। ঠিকেই, আপুনি এক্সেল আৰু ব্ৰেক, খালি আপুনি এটা বস্তু মন কৰিছে, ইয়াত কোনো অট'মেটিক ড্ৰাইভ মোড বা নৰ্মেল মোড নাই। ইয়াত আপুনি কমপ্লিট নৰ্মেল গাড়ীৰ নিচিনা গিয়েৰ পাব। 1 2 3 4 5 6 6টা গিয়েৰ আছে, ৰিভাইজটো মিলি পেলাই 7টা গিয়েৰ হয়। আৰু আপোনাৰ ইয়াত কোনো ক্লাছ নথকাৰ কাৰণে জাষ্ট গিয়েৰ লগাই পেলাই আপুনি এক্সেল দিলে আৰামছে গাড়ীখন আপুনি চলাবলৈ বহুত ইজি হয়। সকলোৱে আপুনি গাড়ীখন কণ্ট্ৰল কৰিবৰ কাৰণে বহুত ইজি হয়। তো গাড়ীখনৰ আৰু এটা বস্তু দেখাওঁ, গাড়ীখনৰ ইয়াত আপুনি USB চাৰ্জ কৰিব পৰা 2টা পইণ্ট আছে, আপুনি 2টা পইণ্ট ইউজ কৰিব পাৰে। আৰু লগতে এইটো এটা আপোনাৰ USB চাৰ্জাৰ মেনুৱেল হয়, এইটো আপুনি ছুইচ লগাই পেলাই এটা এক্সট্ৰা এডাপ্টাৰ লগাই পেলাই আপুনি ইউজ কৰিব পাৰে। আৰু এইটো বটল আৰু দেখা পাইছে এইটো এটা আৰ্মৰেষ্ট হয়, ইয়াত আপুনি যিকোনো ধৰণৰ দৰৱ, পানী বটল, চাবি, গাড়ী চাবি এক্সট্ৰা কেৰি কৰিব পাৰে। আৰু গাড়ীখনৰ যোনটো ছাইড ক্ৰম দেখিছে, এইটো এটা ক্ৰমৰ ফিনিছত গাড়ীৰ লক, এইটো হৈছে লক আনলক। আৰু ইয়াৰ যোনটো দৰ্জা অ'পেন কৰা ছুইচ হয়, সেইটো আপোনাৰ ক্ৰম ফিনিছত দিছে। আৰু সন্মুখত আছে এটা এয়াৰ বেগ। সঁচাকৈ গাড়ীখন খুবেই ধুনীয়া। আৰু এইটো এটা LED হয়, LED ডোৰ লগত আপুনি টাইপ কৰিব পাৰে। যদি দৰ্জা খোলে আপুনি এইটো অট'মেটিক জ্বলি যাব পাৰে, নৰ্মেলি অফ আছে। আৰু স্পেচিয়েল আৰু এটা বস্তু আছে, ইয়াত এটা ছানৰুফ, এইখন দেখিছেনে ছানৰুফ। আজিকালি ইণ্ডিয়াত বহুত চলিছে যে ছানৰুফ থকা গাড়ীহে মানুহক লাগে। হয়, আপুনি কিয়া চনেটতো আপুনি ছানৰুফ পাব যদি আপুনি কিয়া চনেট ল'ম বুলি ভাবিছে। আৰু গাড়ীখন যিহেতু 5 ছিটাৰ সকলোৱে জানে, তো 5 ছিটাৰ হিচাপে গাড়ীখন খুবেই স্পেচেবল হয়, বহুত ধুনীয়া হয়, ডিগ্গিটো যথেষ্ট ডাঙৰ হয়। আৰু ভিতৰৰ ছাইডটো আপোনাৰ কোনো এনেকুৱা অনুভৱ নহয় যে আপুনি সৰু ঠেকমেক গাড়ী এখনত বহি আছে। আপোনাৰ এনেকুৱা এটা ফিল হ'ব আপুনি ডাঙৰ গাড়ী এখনত বহি আছে। ভিতৰখন বহুত স্পেচফুল হয়, আৰামত আপুনি যাব পাৰে, লং ড্ৰাইভ কৰিব পাৰে, আপুনি এডভেঞ্চাৰ কৰিব পাৰে, অফ ৰ'ডিং কৰিব পাৰে, সকলোখিনি কৰিব পাৰে। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ, এই গাড়ীখন আপুনি ক্ৰুইজ কণ্ট্ৰল পাব। যদিহে আপুনি হাইৱেত আপোনাৰ গাড়ী চলাই ভৰি বিষায়, আপুনি ইয়াত মেনুৱেলি এডজাষ্ট কৰি পেলাই আপুনি হাততে এই ছুইচটোতে আপুনি গাড়ী আপ ডাউন কৰিব পাৰিব। ইয়াতে আপুনি ব্ৰেক লগাব পাৰিব, ইয়াতে আপুনি গাড়ীখন চলাই যাব পাৰিব। সঁচাকৈ বহুত ধুনীয়া এটা ফিউচাৰ্ছ দিছে কিয়া কোম্পেনীয়ে, বহুত কমটি দামত। যিহেতু বহুত দামী দামী গাড়ীত কুইজ কণ্ট্ৰল নাথাকে, আপুনি যদি হাইৱে ট্ৰেভেল কৰিম বিচাৰে, যদি আপোনাৰ ভৰি বিষায়, তো আপুনি আৰামছে ছুইচত আপুনি গাড়ীখন এডজাষ্ট আপুনি নিজৰ হাতত কণ্ট্ৰল কৰি ল'ব পাৰে উইদাউট ভৰি। তো বেছি দেৰি নকৰোঁ, গাড়ীখন অকণমান আপোনালোকক চলাই দেখুৱাইছোঁ। গাড়ীখন চলাবলৈ কেনেকুৱা কমফৰ্টেবল হয়, ইয়াৰ ছাছপেনশ্যন কেনেকুৱা, তো গোটেইখিনি বস্তু দেখুৱাম মই আপোনালোকক। তো ব'লক গাড়ীখন অকণমান চলাই চাওঁ। ৱাও, গাড়ীখন চলাবলৈ সঁচাকৈ বহুত এটা প্ৰিমিয়াম ফিল হয়। এনেকুৱা নালাগে যে আপুনি ডাঙৰ গাড়ী এখন চলাই আছোঁ, আপুনি বহুত লাইটলি গাড়ী এখন চলাই আছে। বহুত ইজি হয় গাড়ীখন চলাবৰ কাৰণে, বহুত ছফ্ট হয়। আৰু এইখন যিহেতু হৈছে ছেকেণ্ড টপ হয়, এইখনত আপোনাৰ 11.5 অৰ্থাৎ 4.5 লাখ টকা এখন গাড়ীৰ দাম হয়। তো আপুনি যদি ভাবিছে আপোনাৰ 11-12 লাখ টকাৰ বাজেটত এখন গাড়ী কিনাটো, তো আপুনি কিয়া চনেট টেষ্ট ড্ৰাইভ দিব পাৰে। কিয়া চনেটৰ আপুনি বহুতখিনি ফিচাৰ্ছ পাব যোন বেলেগ গাড়ীত নাপায়। হয়, আপুনি বহুতে নলয় কিয়া কোম্পেনী, এটা নতুন কোম্পেনী, কেনেকুৱা হ'ব, ইয়াৰ পাৰ্টছ কেনেকুৱা এভেইলেবল, ইয়াৰ ছাৰ্ভিচিং কষ্ট কেনেকুৱা। মই ক'ম যে এই গাড়ীখনৰ পাৰ্টছ সকলোতে এভেইলেবল, আজিকালি ডিলাৰো সকলোতে এভেইলেবল। নিয়াৰেষ্ট ডিব্ৰুগড়, শিৱসাগৰ গোটেইখিনিতে আপুনি পাব ছাৰ্ভিচিং সুবিধা। আৰু গাড়ীখন হৈছে টাৰ্বো হয়, গাড়ীখন 1 লিটাৰ টাৰ্বো। আৰু কোনো ফালৰ পৰা নালাগে যে গাড়ীখনৰ পাৱাৰটো কম নিচিনা। আপুনি যদি আগে পিছে যদি আপোনাৰ ঘৰত কোনো ধৰণৰ 1000cc বা 1200cc গাড়ী আছে, তো এইখন চলাই আপোনাৰ বহুত পাৱাৰফুল নিচিনা লাগিব। আৰু গাড়ীখনৰ পাৱাৰৰ কথা ক'বলৈ গ'লে, গাড়ীখন 1 লিটাৰ টাৰ্বো ইঞ্জিন হয়। আৰু টাৰ্বো ইঞ্জিন চলাই সদায় ভালেই লাগে, সকলোৱে জানে। যিহেতু টাৰ্বো ইঞ্জিনৰ পাৱাৰটো বহুত ইনষ্টেণ্ট হয়, আপোনাৰ এনেকুৱা নালাগে যে আপোনাৰ ল' পাৱাৰ, আপোনাৰ পাৱাৰটো কম নিচিনা, এনেকুৱা এটা অনুভৱ নহয়। পাৱাৰটো খুবেই ধুনীয়া দিছে কিয়া কোম্পেনীয়ে। চ' বাকী আপুনি গাড়ীখন নিজে মেনুৱেলি এবাৰ চাব, যদি আপুনি ল'ম বুলি ভাবিছে টেষ্ট ড্ৰাইভ কৰি চাব। আৰু
তো নিজে যদি এবাৰ ল'ম বুলি ভাবিছে গাড়ীখন নিজে টেষ্ট ড্ৰাইভ দি পেলাই কিয়া শ্ব'ৰুমত টেষ্ট ড্ৰাইভ দি পেলাই আপুনি চাই পেলাই আপুনি নিজে গাড়ীখন নিজৰ পচন্দৰ গাড়ীখন ল'ব পাৰিব কোনটো মডেল আপোনাৰ কাৰণে বেষ্ট হয় মইতো জনাম আপোনাৰ এই যোনটো মডেল হয় কিয়া ছনেটৰ ছেকেণ্ড টপ এইটো আপোনাৰ ভেলু ফৰ মনি হয় ইয়াত আপুনি সকলোখিনি বস্তু পাব ছানৰুফ আদি কৰি পেলাই কুইজ কণ্ট্ৰল আদি কৰি পেলাই টাৰ্বো ভাৰ্চন ইঞ্জিন তো গোটেইখিনি বস্তু আপোনাক কোম্পানীয়ে দিছে ইয়াত কোনো কমিট হোৱা নাই কোম্পানীয়ে তো বেছি দেৰি নকৰোঁ এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি কৰিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক ধন্যবাদ